বিজেপি যুৱ নেতাক জেৰা নকৰাকৈ জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিবলৈ সাজু SIT। সিদ্ধাংকু অংকুৰ বৰুৱালৈ কিহৰ দৰত আৰক্ষীৰ? কিয় যোৰহাটৰ এখন বিদ্যালয়ত কাৰ্যালয় খুলি কোম্পানী খুলিব লগা হৈছিল জুবিনে? ৰাজনৈতিক হেঁচা পৰিহাৰ কৰি ত্ৰুটিমুক্ত চাৰ্জশ্বিট দিবলৈ আৰক্ষীক পৰামৰ্শ বিৰোধীৰ। জুবিন গাৰ্গৰ লগতে তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে যোৰহাটৰ বিজেপিৰ যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱাৰ ঘনিষ্ঠতা সৰ্বজন বিদিত। জুবিনৰ ৰহস্যজনক মৃত্যুৰ পাছতো মৃতকৰ মাংগলিক কাম কাজত পৰিয়ালটোৰ কাষত বিজেপি নেতাজনৰ উপস্থিতি সকলোৱে দেখিছে। কিন্তু সিদ্ধাংকু অংকুৰ বৰুৱাৰ সৈতে জুবিন গাৰ্গৰ যে ব্যৱসায়িক সম্পৰ্ক আছিল, শেহতীয়াকৈ এই তথ্যও পোহৰলৈ আহিছে। মন কৰক, সপোন LLP নামেৰে পঞ্জীয়নভুক্ত হোৱা এই কোম্পানীৰ নথিলৈ 2021 27 ডিচেম্বৰত 32 লাখ টকাৰ মূল ধনৰাশিৰে খোলা হৈছিল কোম্পানীটো, য'ত জুবিন গাৰ্গৰ উপৰিও ব্যৱসায়িক অংশীদাৰ হিচাপে আছিল শ্যামন্ত গৌতম, সিদ্ধাংকু অংকুৰ বৰুৱা আৰু সিদ্ধাংকুৰে ভিনীয়ে শান্তনু বৰুৱা। এই কোম্পানীটোৰ কাৰ্যালয়ৰ ঠিকনালৈ মন কৰক। ৰুম নম্বৰ 101, ক্ৰিচেণ্ট একাডেমী, উমাচৰণ বৰুৱা পথ, KK বৰুৱা ৰোড, যোৰহাট। প্ৰাপ্ত তথ্য অনুসৰি কোম্পানীটোৰ স্থায়ী ঠিকনা থকা ক্ৰিচেণ্ট একাডেমী নামৰ শিক্ষানুষ্ঠানখনৰ সঞ্চালিকা জিতা বৰুৱা সম্পৰ্কত সিদ্ধাংকুৰৰ বায়েক। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ লগতে SITয়ে জুবিন গাৰ্গৰ সৈতে ব্যৱসায়িক লেনদেনৰ সন্দৰ্ভত কোনে খেলিমেলি কৰিছিল তাৰ তদন্তও অব্যাহত ৰাখিছে, যাৰ বাবে বহু লোকৰ সৈতে আনকি একাংশ বিহু সমিতিৰ বিষয়ববীয়াকো সোধা পোছা কৰিছে। অথচ জুবিন গাৰ্গৰ সৈতে একেলগে সপোন LLP খুলি ব্যৱসায়িক অংশীদাৰ হোৱা বিজেপি নেতা সিদ্ধাংকু অংকুৰ বৰুৱাক এবাৰৰ বাবেও আজি পৰ্যন্ত SITয়ে সোধা পোছা নকৰাটো ৰহস্যজনক। সম্প্ৰতি এই কোম্পানীটো সক্ৰিয় বুলি দেখুওৱা হৈছে, কিন্তু এনে কি পৰিস্থিতিত পৰি জুবিন গাৰ্গে এখন ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠানৰ ৰুমত কোম্পানী খুলিব লগা হৈছিল তাক লৈও সকলোৰে উৎসুকতা বাঢ়িছে। সিদ্ধাংকুৱে জুবিন হত্যাৰ অভিযোগত কাৰাৰুদ্ধ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক একালত বিজেপিলৈ আদৰি আনিছিল বুলিও চৰ্চা চলিছিল। অৱশ্যে বিজেপিত সিদ্ধাৰ্থ শৰ্মা সক্ৰিয় নাছিল বুলি দাবী কৰিছে গেৰুৱা শিবিৰে। অথচ জুবিনৰ সৈতে ব্যৱসায়িক লেনদেনৰ প্ৰামাণিক তথ্য পোহৰলৈ অহাৰ পাছত কিয় সিদ্ধাংকুক জেৰা কৰা নহল তাক লৈও প্ৰশ্ন উঠাটো স্বাভাৱিক। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতা ৰিপুণ বৰাই ৰাজনৈতিক পক্ষপাতমুক্ত চাৰ্জশ্বিট দাখিলৰ বাবে আৰক্ষীক আহ্বান জনাইছে। এখন কটকটীয়া ত্ৰুটিমুক্ত এখন চাৰ্জশ্বিট কালিলে আমি দাখিল হোৱাটো বিচাৰো, আৰু ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্ধত থকা এখন চাৰ্জশ্বিট আমি বিচাৰো। বিজেপিৰ বহতীয়া যাতে নহৈ সম্পূৰ্ণ নিৰপেক্ষভাৱে আইনসন্মতভাৱে যাতে চাৰ্জশ্বিটখন হয়, আমি সেইটোৱে কামনা। ব্যুৰো ৰিপৰ্ট ND24।